হেল্ল' সকলোকে নতুন বছৰৰ শুভকামনা যাচিছোঁ। 2023 বছৰটো সকলোৰে শুভ হওক। আৰু আমি যাত্ৰা আৰম্ভ কৰিছোঁ আজি বহুতকেইটা প্ৰগ্ৰেম লৈ। প্ৰথমতে যাম বুলি ভাবিছিলোঁ গ্ৰন্থমেলালৈ, চান্দমাৰিত হৈ আছে, কিন্তু ট্ৰেফিকৰ বহুত বেয়া অৱস্থা, নাজানো কেতিয়া গৈ পাম। তাৰপাছত আৰু বেলেগ জেগাত ফুৰা পৰিকল্পনা আছিল, এতিয়া গম পোৱা নাই দেই কি হ'ব। ৰাইজ চাই থাকিব ভিডিঅ'টো। বুবুন হাই কৈ দিয়া সকলোকে। হেল্ল', এইটো আমাৰ ল'ৰা বুবুন। আৰু বুবুনে ক'ত যায়? বুবুন আইতা ঘৰ যায়। এতিয়া বৰ্তমান আইতা ঘৰ যাব, আইতাক লৈ পেলাই তাৰপিছত বুবুন যাব গ্ৰন্থমেলালৈ। তেতিয়াহ'লে ষ্টে টিউন, টাটা। আমাৰ ফ্লেটৰ পৰা মাহঁতৰ ঘৰলৈ আহোঁতে এতিয়া চাগে 20 মিনিটমান হৈ গ'ল। এতিয়াও ফচিয়ে আছোঁ। কিমান সময় লাগিব গম নাপাওঁ। 2 কিলোমিটাৰ ৰাস্তা, আহোঁতে এতিয়া 20 মিনিট পাৰ হৈ গ'ল। আচৰিত। আজি অলপ ভাল লাগিছে। কি ভাল লাগিছে? হলটো যোৱা বছৰ মোৰ কাহটো খেদিছোঁ। এইবছৰৰ পৰা কাহ চাহ নাই দেই ৰাইজ। টাটা। পুলিচৰ গাড়ী লৈ কোনোবা গৈ আছে। এনেকৈ কি এইটো চাগে হোষ্টেলে হ'ব। তুমি উঠিছা? তই উঠা নাই নি? গৰম লাগিছে, গৰম লাগিছে। হেল্ল' বুবুন, কোনফালে যোৱা? কোনফালে যোৱা? সেইফালে কি আছে? হয় নেকি? হেপী নিউ ইয়াৰ বুবুন। হেপী নিউ ইয়াৰ। আমি বকফাৰ যাম। বুবুনে কি গাইছা? কি যাম অ' ৰাম। নতুন বছৰৰ প্ৰথম দিনত আজি আমি ওলাইছো দেই তিনিওজন। ৰাস্তাতহে যাম বেছি। বুবুনে গান গাই আছে। বুবুন গোৱা আকৌ। এইয়া আমি ৰাইজক পিক আপ কৰিলোঁ দেই। এই আমাৰ প্ৰিয়াক্ষী দত্ত মা আৰু মোৰ মা, আমি চবকে পিক আপ কৰিলোঁ। কিন্তু ৰাস্তাত ভীষণ জাম লাগি আছে, আমি এতিয়া ফচি আছোঁ। গতিকে নাজানো গৈ পাম নে নাপাওঁ। চাই থাকিব দেই গ্ৰন্থমেলা জাৰ্ণি।
ফাইনেলি আমি গ্ৰন্থমেলা বাকৰি পালোহি। এয়া আমি গ্ৰন্থমেলাৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত আছোঁ আৰু এয়া আমি সকলোৱে বৰ্তমান টিকেটৰ অপেক্ষাত আছোঁ। বাইদেউ গৈছে টিকেট কাটিবলৈ আৰু আমি সকলোৱে এইফালেদি গুচি যাম। চাই থাকিব, গ্ৰন্থমেলা দেখাম আপোনালোকক দেই ৰাইজ। প্ৰিয়াক্ষী, গ্ৰন্থমেলাত কি কিতাপ কিনিবা আজি? বুবুন, গ্ৰন্থমেলাত কি কিতাপ কিনিবা? আৰু বেলুন কিনিবা গ্ৰন্থমেলাত? আৰু কিতাপ কিনিবা নে? বি পঢ়িবা নে? বি কিতাপ? বুবুনক বোলে বেলুনহে লাগে। এইটো হ'ল টিকট ঘৰ। আমাৰ টিকট লোৱা হৈ গৈছে, বাইদেৱে লৈছে। এতিয়া আমি প্ৰৱেশ কৰোঁ। আহক আমাৰ লগত গ্ৰন্থমেলা চাব। এই গ্ৰন্থমেলা প্ৰৱেশ দ্বাৰ। কোন পাঁচজন? এই আমি কেইজন। চানমাৰী ফিল্ডত এয়া গ্ৰন্থমেলা বাকৰিত আমি এইবিলাক প্ৰকাশন গোষ্ঠী বনলতা এফালে আছে। অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা শিশুসকলৰ কাৰণেও কিছুমান ব্যৱস্থা ৰাখিছে। খেলা ধূলা সামগ্ৰী এইবিলাক খাদ্য বিপণী, ফুড কোৰ্ট, যোৱা উঠি যোৱা। আহা এইফালে আহা, এতিয়া এইফালে আহা। আহা শুনা, আহা আহিব পাৰিবা। এইফালে দি আহা, এইফালে দি আহা। আহা পাৰিবা, আহা। একো নাই, এইফালে দি আহা। আহা বুবুন, আহা পাৰিবা, আহা আহি যোৱা। 1 2 3 আহি যোৱা। একো নহয়, নপৰা, আহা আহা। নাযায় নাযায়, আহা। এবাৰ আহিলে আকৌ আহিব। আহি যোৱা। আহি গ'ল, আহি গ'ল। যা তাক খালি ধৰি দিব লগা হৈছে উঠিবলৈ। ভয় খাইছিলে এবাৰ।
আহা পাৰিবা পাৰিবা আহা ভয়ে খায় সেইফালে দিয়ে আহিবা সেইফালে দিয়ে তাৰ জোতা চাবা ভূমিয়াত অঁ আহিবা আহা 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 এই নপৰা আহা কি হ'ব ফচি যাম বোলে দাদা কেনেকৈ আহিছে চোৱা এই হৈছে আৰু তাক লৈ পেলাই লৈ আহা পালে নাহো বোলে মই আকৌ সেইফালে গ'ল আহা 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 এইফালে আহা আহা নামি আহা পাৰিবা আহা ভয়ে কৰে কি লাভ হ'ব গুচি আহাতে গুচি আহা হৈছে আৰু আহা হৈছে আহা হৈছে হৈছে গ্ৰন্থমেলাতে মস্ত এটা বেলুন থৈ দিছে আজি দেওবাৰ পাই সকলো মানুহ ওলাইছে গ্ৰন্থমেলা চাবলৈ হয়নে হয়নি আমি দেই আমি আমি কিতাপৰ টোপোলাটো কাৰ ওচৰত আছে অ'কে হয় নি গ্ৰন্থমেলাত বাকৰিত আমি শেষ কৰিলোঁ বিভিন্ন ধৰণৰ বিপণীত গ'লোঁ আৰু শেষ কৰি বৰ্তমান যাবলৈ লৈছোঁ কি লৈছোঁ ঘৰত গৈ কমা গ্ৰন্থমেলা সামৰিলোঁ কোনে কি লৈছে নাজানো প্ৰিয়াক্ষী এটা আইচক্ৰীম খাইছে মই লৈছোঁ দুখনমান কিতাপ ঘৰত দেখাম বাই বাই গ্ৰন্থমেলা বিদায় গ্ৰন্থমেলাৰ পৰা একেখন কিতাপ কিনিলোঁ এখন মাধৱদেৱৰ ওপৰত ৰচিত ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতিদেৱৰ ৰূপম দত্তৰ সপোনৰ শেষত মনোজ কুমাৰ গোস্বামীদেৱৰ সাহিত্য একাডেমীৰ বঁটাপ্ৰাপ্ত ভুল সত্য আৰু এখন কিতাপ এখন কিনা ঠিক নহয় এখন গিফ্টেড হয় মহৎ জাবৰ সৌমিত্ৰ যোগীৰ এখন নিবন্ধ কিতাপ লগতে আমাৰ ল'ৰা বুবুনৰ কাৰণে দুখন কিতাপ ল'লোঁ এখন ইংৰাজী ABCDৰ আৰু এখন অসমীয়া অ আ ক খৰ কিতাপ বুবুন 3 বছৰীয়া হ'ব মাৰ্চ মাহত আৰু বুবুনৰ কাৰণে এই দুখন কিতাপো লগতে লৈ ল'লোঁ গ্ৰন্থমেলাৰ এই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ আন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ নমস্কাৰ শুভৰাত্ৰি